নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এতিয়া বৰ্তমান পাঠাৰঘাটত আছোঁ। আমাৰ আজি অলপ নাৰায়ণ পূজা আছে, গতিকে ইয়াত গাখীৰটো অৰ্ডাৰ দিছিলোঁ, গতিকে গাখীৰটো নিব আহিলোঁ। চাই যাওক আপোনালোকে কি হয় কি নহয়, গোটেই ভিডিঅ'টো দিনটো দেখুৱাম কেনেকুৱাকৈ যায়, ইয়াৰ পিছত কি হয়। তো গাইজ, এইটো হৈছে পাঠাৰঘাট দুগ্ধ উন্নয়ন কেন্দ্ৰ, ইয়াতে আহিছোঁ আৰু এইটো স্থাপিত হৈছে 2006 চনত। আৰু এইটোত আমাৰ এইখিনিতে মানে প্ৰায় ডিপিলা, বৰিচুকা, বৰমপুৰ গোটেইখিনি দুগ্ধ পালকসকলে ইয়াতে গাখীৰ দিয়ে। তো ইয়াতে নিব আহিছোঁ। এতিয়া বৰ্তমান খোলা নাই বাৰু, অলপ দেৰিকৈ খুলিব, 6টা মানত খুলিব। আৰু তেওঁলোক আহি পালে এতিয়া মোক গাখীৰটো দিব। অলপ ৰুমটো ঝাৰু মাৰি লৈছে, মানে চাফ চিকুণ কৰি। ফাইনেলি গাখীৰটো লোৱা হ'ল। হোৱাৰ পিছত নাৰায়ণ পূজা অন্য এটা বস্তু লাগে, মানে পদুমৰ পাত আৰু পদুমৰ ফুল। গতিকে পচকীয়া বুঢ়ীআইৰ থানৰ যোনটো আমাৰ পুখুৰী আছে, পচকীয়া পুখুৰী, তাত আহিলোঁ পদুম ফুলৰ পাত নিব। আৰু সুন্দৰ পৰিৱেশ, বঢ়িয়াকৈ পদুম ফুল ফুলি আছে, পাতবিলাকো বহুত ওচৰতে আছে, বহুত কষ্ট নাই নিবৰ কাৰণে। গতিকে চাই যাওকচোন আপোনালোকে। বহুত ডাঙৰ পুখুৰী হয় আৰু চাৰিও চাইড পদুমৰ ফুল বা পাতেৰে ভৰি আছে। আৰু ময়ো পুখুৰীত নামিলোঁ পদুমৰ পাত ছিঙিবৰ কাৰণে, আৰু তাতে পইচা এটা দি সেৱা এটি লৈ পদুমৰ পাত ছিঙিব আৰম্ভ কৰিলোঁ। যিহেতু ফুলবোৰ অলপ দূৰত আছিল, গতিকে ফুলবোৰ আনিব নোৱাৰিলোঁ, কাৰণ বহুত দ পুখুৰীটো আৰু বহুত মাহাত্ম্যপূৰ্ণ পুখুৰী, গতিকে নামি যাব ভয় লাগে। আৰু বামুণ আহি প্ৰায় পূজাৰ কি বস্তু লাগে সকলো যোগাৰ কৰি আছে। চাকিত ঘিউ দি চাকি জ্বলোৱাৰ পৰা ধূনা কাটা, আৰু এইফালে কলবিলাক থৈ দিয়া আছে। এইটো কলৰে মানে চেকি কিনে পিঠাগুড়ি বনাব। আৰু এওঁ বামুণক অলপ সহায় কৰি আছে, কি বস্তু লাগে কলৰ ধূনাৰ ব্যৱহৃত কৰি। তো গাইজ, আমাৰ নাৰায়ণ পূজাৰ যিটো মেইন ভোগ, মানে পিঠাগুড়ি বুলি কয়, সেইটো বনাই আছে আমাৰ গাঁৱৰে হয় দুজন মানুহ। আৰু এয়া কল থৈ দিয়া হৈছে কাষত, আৰু এইটো পিঠাগুড়ি, কলগুড়িটো আছে, এতিয়া বনাই আছে, পিঠাগুড়ি খুন্দি আছে কেইটামান মানুহ। আৰু আমাৰ গাঁৱৰ মোৰ ভাইটি কৌস্তৱ কলিতা আৰু আমাৰ মামা স্বৰূপ কমলা কলিতা, তেওঁ বনাই আছে। এওঁ অকল পিঠাগুড়িয়ে নহয়, ভোজো ধুনীয়া ৰান্ধে, ভোজো বনায়। কিন্তু আজি ভোজ বনোৱা নাই, আজি পিঠাগুড়ি বনাইছে, কাৰণ ভোজটো আমাৰ এজন গোহাঁই মানুহে বনাইছে। আৰু এইফালে পূজাও প্ৰস্তুতি হৈছে, শেষ। আৰু এতিয়া বামুণ বহিব, পূজা কৰিব, প্ৰস্তুতি শেষ হৈ উঠিছে। আৰু পিঠাগুড়িখিনি হৈ গ'লে বামুণে তাতে পিঠাগুড়িখিনি নি পূজা আৰম্ভ কৰিব। আৰু বহুত নাই বাৰু, অলপ আছে এইটো কলটো চেকিবৰ কাৰণে, আৰু ইয়াৰ লগত মৌ দিয়া হয়। গতিকে চাই যাওক আপোনালোকে। তো বন্ধু বান্ধৱীসকল, আৰু আমাৰ ঘৰত মানে দুখন পূজা আৰম্ভ হৈ আছে। এখন সত্যনাৰায়ণ আৰু এখন শীতলা পূজা, দুখন পূজা কৰা হয়। আৰু এখন হৈ আছে আমাৰ মন্দিৰৰ, ঘৰৰ মন্দিৰত, আৰু এখন আমাৰ ঘৰৰ ৰুমত হৈ আছে। এওঁ আমাৰ গাঁৱৰে পুৰোহিত বৰুণ ভট্ট শৰ্মা, এওঁ শীতলা পূজা কৰিব। ওম কান্তি লক্ষ্মী ভীতি মেধা সৌভাগ্য তুলম নম ধরা তু সুন্দর হতদম ধরাই ওম কাম বিষ্ণু ব্রহ্ম বিষ্ণু সদা পরম ব্রহ্মদেব ভগবতম বাসুদেবায় একেবারে গোটাইনি নি বাসুদেবায় নমঃ। ওম যোগেশ্বরায় যোগপুরুষায় শ্রী নারায়ণ নমঃ। নমস্তে বহুপায় বিষ্ণবে পরমাত্মনে নমঃ। দেখো আমরা ওম হরে মুরারে মধুরৈত ভারত পাল গোবিন্দ মুকুন্দ সৌরি দুর্গীক নারায়ণ কৃষ্ণ বিষ্ণু শ্রমান জগদী বৃত্ত ভগবত প্রভু নারায়ণ প্রথমে সকলে নিবিঘ্নে মঙ্গল কল্যাণ নানা পুষ্প সমন্বিতম সর্বমং সসিত নাইলা পুষ্পম ভগবতম সত্য নারায়ণ নাইলাধে পুষ্পম
আৰু যিখিনি কল মানে চেকি আছিল সেইখিনি ইয়াত দিয়া হয় চাউটোত দি কিনে চূড়া চেনি মৌ সকলো দি কৰচাৰে লাৰি দিয়া হয় আমাৰ মানে হাতেৰে লাৰি নিদিয়ে কৰচা বা তেনেকুৱা কিবা এটা বস্তুৰে লাৰি দিয়া হয় তো গাইজ পূজা শেষ হ'ল শেষ হোৱাৰ পিছত আমাৰ ঘৰত যিখিনি মানুহ পুৱাৰ পৰা কাম কৰি আছিল গোটেইখিনি মানুহ ভাত খাবৰ কাৰণে আৰম্ভ কৰিলে ইয়াৰ পিছত আৰু ভিডিঅ'টো কণ্টিনিউ নহ'ব ইয়াতে শেষ হ'ব কাৰণ মই আবেলি মানে যিখিনি হৈছিল মানে প্ৰসাদ বিতৰণ কৰা সেইখিনি ভিডিঅ' কৰিব নহ'ল মই অলপ ব্যস্ত হ'ব লগা হ'ল গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ ইউটিউব চেনেলটোত প্ৰথম আহিছে আৰু ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু ইমানখিনি সময় মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ